নমস্কাৰ বন্ধুসকল, মই ৰঞ্জিত চৌহানে ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। পুনৰ লৈ আহিছোঁ মই আজি কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰৰ সৈতে। গতিকে আশা কৰোঁ আপোনালোকৰ পৰীক্ষাসমূহত এই প্ৰশ্ন উত্তৰসমূহে সহায় কৰিব। গতিকে পলম নকৰি আহক, আৰম্ভ কৰিছোঁ ভিডিঅ'টো। প্ৰথমটো প্ৰশ্ন হৈছে, বৰ্তমান অসমত কিমানখন ষ্টেডিয়াম আছে? উত্তৰ হৈছে 3খন। ভাৰতৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰটো হৈছে নিৰ্মলা সীতাৰামন। পিছৰটো প্ৰশ্ন হৈছে, ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য কিমান? উত্তৰটো হৈছে ২৯০০ কিলোমিটাৰ। অসমৰ ৰাজ্যিক জন্তু কি? উত্তৰটো হৈছে গড়। ভাৰত ত্যাগ আন্দোলন কিমান চনত হৈছিল? উত্তৰটো হৈছে ১৯৪২ চনৰ ৯ আগষ্ট। অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত হোৱা বাতৰি কাকতখনৰ নাম কি? উত্তৰটো হৈছে অৰুণোদয়। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত আছে? উত্তৰটো হৈছে উলুবাৰী, গুৱাহাটীত। চাৰমিনাৰ ক'ত অৱস্থিত? উত্তৰটো হৈছে হায়দৰাবাদ। স্বাধীনতাৰ পাছত প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰটো হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ। শৰাইঘাটৰ ৰণ কিমান চনত হৈছিল? উত্তৰটো হৈছে ১৬৭১ চনত। এছিয়া মহাদেশৰ প্ৰথমটো তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰটো হৈছে ১৯০১ চনত। ভাৰতৰ ৩৩তম ৰাষ্ট্ৰীয় খেলখন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰটো হৈছে অসমত। চুকাফা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হৈছে ২ ডিচেম্বৰ। অসমৰ কোনখন ঠাইত মৰাপাটৰ কল আছে? উত্তৰটো হৈছে শিলঘাট। প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন? উত্তৰটো হৈছে আইদেউ সন্দিকৈ। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? উত্তৰটো হৈছে ল'ৰা বন্ধু। বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ জিলা কেইখন? বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ জিলা কেইখন? উত্তৰটো হৈছে ৪খন। ১৯৪৭ চনত অসমৰ প্ৰথমগৰাকী ভাৰতীয় গভৰ্ণৰ কোন আছিল? উত্তৰটো হৈছে ছাৰ আকবৰ হাইদৰী। পিছৰটো প্ৰশ্ন হৈছে, কাৰ্বন মন অক্সাইডে মানুহৰ কোন অংশত ক্ষতি কৰে? উত্তৰটো হৈছে তেজ। পিছৰটো প্ৰশ্ন হৈছে, প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন আছিল? উত্তৰটো হৈছে বাবুল বাৰ্মিজ। পিছৰটো প্ৰশ্ন হৈছে, আহোম ৰাজবংশৰ শেষ ৰজাজন কোন আছিল? আহোম ৰাজবংশৰ শেষৰজন ৰজা কোন আছিল? উত্তৰটো হৈছে পুৰন্দৰ সিং। কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰটো হৈছে ৰঘুদেৱ। নেইল আৰ্মষ্ট্ৰঙে কেতিয়া চন্দ্ৰলৈ গৈছিল? উত্তৰটো হৈছে ১৯৬৯ চনত। অসমত পোৱা এশিঙীয়া গড়ৰ শিঙৰ দৈৰ্ঘ্য কিমান? উত্তৰটো হৈছে ১৫ৰ পৰা ১৬ ইঞ্চি। গতিকে এইকেইটা আছিলে আজিৰ সাধাৰণ জ্ঞানৰ কিছুমান প্ৰশ্ন। আৰু এনেকুৱা ধৰণৰ আৰু প্ৰশ্ন উত্তৰ পাবৰ কাৰণে আপোনালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আৰু এনেকুৱা ধৰণৰ বহুতখিনি প্ৰশ্ন উত্তৰ মই আপোনালোকক দিলে সোনকালে যাতে পায়। গতিকে আশা কৰোঁ ভিডিঅ'টো সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে নতুনকৈ দিয়া ভিডিঅ'বিলাক সোনকালে আপোনালোকে পায়। ধন্যবাদ।